ভিডিঅ'টো পুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা এয়া চাহকাপ খাবৰ কাৰণে পুৰি দুখনমান বনালোঁ। আমাৰ কাৰণে বাৰু তেলতে বনালোঁ, মানুহজনে আকৌ তেল নাখায় যেন, সেইকাৰণে শুকানকৈ বনালোঁ। এয়া পুৰিকেইটা বনাই হৈ গ'ল। ইফালে আকৌ বৰষুণ দি আছে, অলপ ক্লিপ এটা ৰাখিলোঁ। আপোনালোকৰ ফালে বৰষুণ দিছেনে বাৰু জনাবচোন কমেণ্ট কৰি। আকৌ মাছ বেপাৰী এজন আহিলে, মাছ এটা ৰাখিলোঁ, বিকেট বোলে মাছটোৰ নাম। মই ইমান ভালকৈ নাজানো বাৰু। আকৌ মাছৰ লগত খাবৰ কাৰণে ভোল দুটামান ছিগিব আহিলোঁ, ঘৰৰে নিজে কষ্ট কৰি ৰোৱা যেন, মানে নিজে কষ্ট কৰি ৰোৱা ছিগা মজাটোৱে বেলেগ, হয়নে নহয় বাৰু কথাটো জনাবচোন। এয়া ভোলকেইটা দুটা, বেছি ছিগা নাই আৰু, মানে দুজনহে মানুহ আৰু ছোৱালীজনী এইবোৰ নাখায়। এয়া কোমোৰা লাগি আছে। এয়া পাচলিকেইটা ছিগি আহি আকৌ মাছকেইটা বাছি লৈ পেলাই আকৌ ঘৰৰে জলকীয়া কেইটামানো ছিগি আনিলোঁ। ভোল ছিগিবলৈ যাওঁতে এইফালে মাছকেইটা ভাজি আছোঁ। মাছখিনি ভাজি হ'লে আৰু আনফালে চব্জিখিনিও কাটি আছোঁ। ভোলখিনি এয়া কাটি হ'লে এতিয়া চব্জিখিনি ভাজি দিলোঁ, মানে পাতি দিলোঁ আৰু এইফালে ভাজি আছোঁ। এইফালে পানী দি মাছকেইটাও দি দিওঁ লগালগ, মানে ৰৈ নাথাকিলোঁ আৰু দেৰি হৈ গৈছে। এইফালে তৰকাৰীখিনি হ'লে আৰু এতিয়া ভাতসাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে। দুপৰীয়া ভাতসাজ আজি এনেকৈ খালোঁ আৰু বাই।